হৈছে নিশ্চয়কৈ ৰাজ্য চৰকাৰৰ এক বৃহৎ পদক্ষেপ আজি তাৰিখত ২৬,০০০কৈ নিবনুৱা যুৱতীসকলক চাকৰি দিবৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে আৰু বৰ্তমান মই উপস্থিত আছোঁ কোকৰাঝাৰ চহৰত অৰ্থাৎ বিটিআৰৰ যি ৰাজধানী চহৰ কোকৰাঝাৰত প্ৰথমে মই এই পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ এয়া হ'ল কোকৰাঝাৰ চহৰত থকা কোকৰাঝাৰ চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাংগণ আৰু ইতিমধ্যে বৰ্তমান প্ৰায় ৯ বাজি পাৰ হৈ গৈছে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা এইখন চেণ্টাৰত পৰীক্ষা দিবৰ কাৰণে অৰ্থাৎ চতুৰ্থ বৰ্গৰ যি নিযুক্তিৰ পৰীক্ষা আছে এই পৰীক্ষাৰ অৱতীৰ্ণ হ'ব কাৰণে পৰীক্ষাসকলে উপস্থিত হৈছে আৰু নিজৰ যি পৰীক্ষাৰ বাবে খা সামগ্ৰী আছে এই খা সামগ্ৰীক লৈ যি এডমিট কাৰ্ড পেন ইত্যাদিক লৈ ফালে ইতিমধ্যে প্ৰৱেশ কৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে অন্য বছৰত একদৰে এইবেলি নহয় এইবেলি এক সুকীয়া ধৰণৰ পদক্ষেপৰে ইতিমধ্যে অসম চৰকাৰে এই নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে মই প্ৰথমত এই কথা উল্লেখ কৰিব লাগিব যে কোকৰাঝাৰত 76 এক্সাম চেণ্টাৰ ইতিমধ্যে কোকৰাঝাৰ প্ৰশাসনে স্থাপন কৰিছে আৰু ইয়াৰে আজি তাৰিখত অৰ্থাৎ 4 গ্ৰেডৰ বাবে 51,895 প্ৰাৰ্থীসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু ইয়াৰে যেহেতু 4 গ্ৰেডৰ পৰীক্ষাক দুটাকৈ ভাগত বিতৰণ কৰা হৈছে ৰাতিপুৱা আৰু পিছবেলা ৰাতিপুৱাৰ ভাগত 40,000 অৰ্থাৎ 40,047 প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ কৰিব আৰু পিছবেলাৰ ভাগত যি পৰীক্ষা আছে ইয়াত 11,848 প্ৰাৰ্থীয়ে অৰ্থাৎ কেণ্ডিডেটে এই পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব এই দৃশ্য দেখিবলৈ পোৱা গৈছোঁ এয়া হ'ল কোকৰাঝাৰ চহৰৰ দৃশ্য মই পুনৰ কৈছোঁ যেহেতু বৰ্তমান সময়ত ৰাজ্যত দৈনিক হাৰত বৃহৎ অংকৰে যি নিবনুৱা সংখ্যাই আনএমপ্লয়মেণ্ট যি সংখ্যাই বৃদ্ধি পাবলৈ ধৰিছে এনে সময়ত যি ৰাজ্য চৰকাৰ এই ৰাজ্য চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি পেলাই এনেকৈ পৰীক্ষা আয়োজন কৰিছে প্ৰায় 26,000 চাকৰি দিয়াৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে ইয়াত তন্নকৈ চেক কৰিছে যাতে কোনো ধৰণৰ বেলেগ বস্তু অন্য বস্তু তেওঁলোকে পৰীক্ষা হলত নিব নোৱাৰে ইয়াৰ বাবে আৰক্ষীয়ে খুব তন্নকৈ চেক কৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এয়া হ'ল মই পুনৰ কৈছোঁ যিহেতু কোকৰাঝাৰত ৭০ সংখ্যক 76 এক্সাম চেণ্টাৰ ইতিমধ্যে স্থাপন কৰা হৈছে আৰু এই এক্সাম চেণ্টাৰত প্ৰায় 51,000 পৰীক্ষাৰ্থী ইতিমধ্যে তেওঁলোকে পৰীক্ষা দিব চাকৰিৰ বাবে তেওঁলোকে এপ্লাই কৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু এই দৃশ্য দেখিবলৈ পোৱা গৈছোঁ কোকৰাঝাৰ চহৰৰ যি কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ এই দৃশ্য দেখিবলৈ পোৱা গৈছে দাদা
আপোনাৰ কোনোবা আহিছে দাদা? কোন? মানে কুলহালিৰ মোৰ মিছেছ হয়। আচ্ছা, কি ক'ব? চৰকাৰে এনেকুৱা বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে এইবাৰ। ভাল লাগিছে, ভাল লাগিছে। এইবাৰ চৰকাৰে এনেকুৱা পদক্ষেপ ব্যৱহাৰ কৰিছে, ভাল লাগিছে। এনেকুৱা হ'ব লাগে। এতিয়া ৰিটেন টেষ্টৰ ওপৰত ডিপেণ্ড কৰি যাতে পৰীক্ষাখিনি মানে ভাল হয় মানে। কেনেকৈ আশা কৰিছে আপুনি? এতিয়া ষ্টুডেণ্টৰ পঢ়া শুনা যেনেকৈ কৰিছে একৰ্ডিংলি মেৰিট ৱাইজ আহিলে ভাল হ'ব। যাতে কোনো খেলি মেলি হ'ব নালাগে, সেইখিনি আশা ৰাখিছোঁ। কোনো খেলি মেলি হ'ব নালাগে মানে যিটো এইবোৰ খেলি মেলি হ'ব নালাগে বা অন্য বিসংগতি হ'ব নালাগে, ইয়াৰ বাবে তেওঁলোকে খুব ষ্ট্ৰিক্টলি বহুত কৰিছে, বহুত ষ্ট্ৰিক্টলি কৰিছে। পানীৰ বটললৈকে ভিতৰত লৈ যাব দিয়া নাই, এটা পানীৰ বটল লৈ যাব দিয়া নাই, ভিতৰত চব ব্যৱস্থা কৰি দিছে। আদাৰৱাইজ হেডফোন এইবিলাক দিয়াই নাই, নেট বন্ধ কৰি দিছে। ভাল লাগিছে, এইটো ষ্ট্ৰিক্ট কৰিছে, যিখিনি কৰিব লাগে পূৰা ষ্ট্ৰিক্ট কৰিছে। আৰু এইবাৰ আৰু কি ক'ব চৰকাৰক, যিহেতু চাকৰি বুলি আগৰ সময়ত আমি টকা পইচাৰ এটা চিন্তা কৰিব লগা হৈছিল, এইবাৰ কি ক'ব? এইবাৰ চাওক, টকাটো এইটোতো মানে একচুৱেলি বৰ্তমান ক'ব নোৱাৰি এইটো কথা। একচুৱেলি পলিটিকেল কাম এটা হাত থাকে, ভিতৰত যদি হয় এইটো হ'ব পাৰে, কিন্তু আমিতো হ'ব নালাগে। এইটো কেতিয়াও হ'ব নালাগে। একো মেৰিট ৱাইজ আহক না মানুহ, মেৰিট হিচাপে আহক। যাৰ যোগ্যতা আছে সি পাওক, যাৰ যোগ্যতা সি পাব নালাগে, যাৰ যোগ্যতা আছে সি পাওক। আপুনি ক'ৰ পৰা আহিছে? বিলেচিৰ পৰা। ধন্যবাদ, শুভেচ্ছা থাকিল আপোনাৰ মিছেছে যাতে চাকৰি পাওক, আৰু এনেকৈ আশা কৰিছে অভিভাৱক আৰু বহু সংখ্যক তেওঁলোকৰ নিজৰ কোনোবা নিজৰ স্বামীক পৰীক্ষাৰ্থী থ'বলৈ আহিছে, বা কোনোবা নিজৰ মিছেছক, কোনোবা নিজৰ ল'ৰা ছোৱালীক থ'বৰ কাৰণে তেওঁলোকে আহিছে। তেওঁলোকে আশা কৰিছে যাতে চৰকাৰে এইখন পৰীক্ষা সুকলমে কৰক, কোনো যাতে বেমেজালি বা কোনো ধৰণৰ বিসংগতি নহয়। চৰকাৰে যিহেতু এইবোৰ কঠোৰ স্থিতি গ্ৰহণ কৰিলেও আৰু কোনো ধৰণৰ বেমেজালি বা বিসংগতি নহয়, ইয়াৰ বাবে ৰাইজেও আশা কৰিছে। আৰু যিবোৰ মানে মেৰিট বেচিছত পৰীক্ষা দিবলৈ আহিছে, যিবোৰ মেৰিট তেওঁলোকে মেৰিট বেচিছত চাকৰিটো পায়, এইবোৰে তেওঁলোকে আশা কৰিছে। মই দাদা এজন আছে, কাক বা থ'ব আহিছে? হয়, মোৰ ৱাইফক থ'ব আহিছে। কি ক'ব, কেনেকৈ আশা কৰিছে? বহুত ভাল আশা কৰিছে, যিহেতু কণ্টেষ্টেণ্ট বহুত, আৰু তেখেতসকলে প্ৰথমৰ পৰাই প্ৰিপাৰেশ্যন লৈ আছে। তাৰমানে কি টাৰ্গেটটো ঠিকেই আছে, নিশ্চয় ছাকচেছ হ'ব। এইখিনি ক'ৰ পৰা আহিছে? মই ফকৰীয়াগ্ৰাম, কোকৰাঝাৰৰ পৰা। এইখন জিলাৰে হয়, ফকৰীয়াগ্ৰামৰ পৰা আহিছে। কি ক'ব, চৰকাৰক কিবা ক'ব, যিহেতু এইবাৰ প্ৰথমবাৰৰ কাৰণে তেওঁলোকে বৃহৎ এনেকৈ নিযুক্তি ভৰ্তি পৰীক্ষা আয়োজন কৰিছে? মই অসম চৰকাৰক তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ দিম, যে তেখেতে ইমান ডাঙৰ এটা প্ৰস্তুতি লৈছে। যিহেতু নিবনুৱা সমস্যাই আমাৰ অসমত যিহেতু গাকৰি উঠিছে, এটা ডাঙৰ সমস্যা, তো এই সমস্যাৰ সমাধানৰ প্ৰথম পদক্ষেপ বুলি মই ভাবোঁ। আৰু এইটো আমাৰ কাৰণে, নিবনুৱাৰ কাৰণে বহুত ভাল পদক্ষেপ, আৰু এই পদক্ষেপে নিশ্চয় আমাৰ নিবনুৱা সমস্যাক সমাধানৰ ফালে লৈ যাব। নিশ্চয় নিশ্চয়। এই দৃশ্য নিশ্চয়কৈ এনেকৈ পদক্ষেপ, চৰকাৰৰ যি পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপে নিশ্চয় নিবনুৱা ক্ষেত্ৰক সমাধান কৰিব বুলি ৰাইজে আশা কৰিছে। এয়া হ'ল কোকৰাঝাৰৰ দৃশ্য, কোকৰাঝাৰ চহৰৰ। যিহেতু কোকৰাঝাৰত মই পুনৰ কৈছোঁ 76টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে, আৰু ইয়াৰে 51,000ৰ অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষা আজি তাৰিখত দিব।